সকল আজি মই আপোনালোকলৈ এটা কচু ৰেচিপি লৈ আহিছোঁ। আহক মোৰ পাকঘৰলৈ। এয়া মই এমুঠি ক'লা কচু কাটি লৈছোঁ। কচুখিনি মই আগতে কাটি লৈছোঁ। বুট লৈছোঁ কেইটামান, বুটখিনি মই সিজাই লৈছোঁ। এডোখৰ আদা পেষ্ট কৰি লৈছোঁ। নহৰু এটা, ডাঙৰ নহৰু পেষ্ট কৰি লৈছোঁ। এই বস্তুখিনি মই পটাতে পিহি লৈছোঁ। পিঁয়াজ, ডাঙৰ পিঁয়াজ দুটা কাটি লৈছোঁ। জিৰা গুড়ি এচামুচ লৈছোঁ আৰু জালুকৰ গুড়ি, ক'লা জালুকৰ গুড়ি এচামুচ লৈছোঁ। ৰঙা চিৰি মই আধা চামুচ লৈছোঁ। ৰঙা জলকীয়া দুটা লৈছোঁ। কেঁচা জলকীয়া দুটা লৈছোঁ। নিমখ হালধি লৈছোঁ মই প্ৰয়োজন মতে, পৰিমাণ অনুসৰি নিমখ হালধিখিনি দিম। কেৰাহীটো বহাই দিছিলোঁ, গৰম হ'ল। এতিয়া মিঠাতেল অলপমান দিলোঁ। তেলখিনি অলপ কেঁচাই আছে, পকিব ধৰিছে। মই এতিয়া মছলা দিম। প্ৰথমতে মই পিঁয়াজ দিওঁ। এতিয়া মই পিঁয়াজ দিলোঁ। ইয়াৰ পিছত মই কেঁচা জলকীয়া দুটা আৰু শুকান জলকীয়া দুটা দিলোঁ আৰু আদাৰ পেষ্টখিনি দি দিলোঁ। কচু আমি আচলতে খাব লাগে। কচুটো আমাৰ শৰীৰৰ বাবে ভাল। এতিয়া মই বুটকেইটা দি দিলোঁ। বুটকেইটা মই আগতে সিদ্ধ কৰি লৈছোঁ। বুটখিনি সিজাওঁতে অলপমান নিমখ দি সিজাই লৈছোঁ। এতিয়া মই ৰেড চিলিখিনি দি দিম। এতিয়া মই কচুখিনি দি দিলোঁ। এতিয়া মই কচুখিনি সিজিব দিলোঁ। কচুখিনি মই সিদ্ধ নকৰিলোঁ। কিছুমানে কচু বনালে সিদ্ধ কৰিও লয়। কচুখিনি যিহেতু আমাৰ ঘৰচীয়া, ঘৰতে ৰোৱা ক'লা কচু, সেইকাৰণে মই সিদ্ধ নকৰিলোঁ। এতিয়া মই পৰিমাণ অনুসৰি নিমখ দিলোঁ। নিমখ মই এতিয়া এচামুচেই দি ল'লোঁ। হালধিখিনিও মই এতিয়াই দি ল'ম। এতিয়াহে গোটেই পাচলিখিনিৰ লগত নিমখ হালধি ঠিক হ'ব। এতিয়া জুইৰ অলপ কমাই দিলোঁ।
এতিয়া মই জিৰা গুড়ি অলপ দি দিলোঁ। জিৰাখিনি মই মিক্সিত পিছা নাই, পটাতেই পিচি লৈছোঁ, সেইকাৰণে অলপ মোটা হৈ আছে। ঢাকনিৰে ঢাকি দিওঁ। কচুখিনিৰ পৰা অলপ পানী ওলাই আহিছে। কচুখিনি অলপ শুকান হৈ আছে, সেয়েহে মই অলপমান পানী দি দিলোঁ, সামান্য পৰিমাণে কচুত পানী দি দিলোঁ। এতিয়া মই কচুখিনিত অলপ জালুকৰ গুড়ি দিম। জালুকৰ গুড়ি নিদিলেও কচু ভাজিব পাৰি, কিন্তু মই কচুখন অলপ জালুকীয়া টাইপত ভাজিম, সেইকাৰণে জালুকৰ গুড়ি দিলোঁ। জালুক দিলে কচু ভাজিখন ভাল লাগে। এই কচু ভাজিখন মানুহৰ শৰীৰৰ বাবে, এই ক'লা কচু ঠাৰি মানুহৰ বাবে শৰীৰৰ বাবে বহুত উপকাৰী। এই কচু খালে হিমোগ্লোবিনৰ পৰিমাণ বাঢ়ে আৰু আইৰণৰ পৰিমাণ বাঢ়ে, সেইকাৰণে ক'লা কচু ঠাৰি খাব লাগে। যিসকল লোকৰ অতিমাত্ৰা হিমোগ্লোবিনৰ পৰিমাণ কম থাকে বা আইৰণৰ পৰিমাণ কম থাকে, তেওঁলোকে ক'লা কচু ঠাৰি খাব লাগে। চাওকচোন কেনেদৰে তেল বিৰিঙি আহিছে। এই ভাজিখন খাবলৈ বহুত টেষ্টিও হয়। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। এতিয়া মই কচুখিনি আকৌ দিলোঁ। কচু পানীখিনিৰ পৰা পানী খোৱাতে অলপ টাইম লাগে। অহা সপ্তাহত আপোনালোকলৈ মই আকৌ এটা নতুন ৰেচিপি লৈ আহিছোঁ।